নমস্কাৰ জনাইছোঁ সকলোকে। পুনৰ এটি ব্লগ লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ৯৮ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বৰ্তমান আমি উপস্থিত আছোঁ ডক্টৰ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ জালুকবাৰীত। গতিকে ইয়াতেনো আজি কি কি অনুষ্ঠান অনুষ্ঠিত হৈ আছে সেয়া আপোনালোকক এখন্তেক দেখা বুলি ভাবিলোঁ। গতিকে আমাৰ লগত ভিডিঅ'টোত থাককচোন। আপোনালোকক সুন্দৰ সুন্দৰ কিছু দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰিম। ধন্যবাদ। আপোনালোকে দেখিবলৈ পাইছে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তিত এইদৰে মাল্যাৰ্পণ কৰা হৈছে। আজি যিহেতু তেওঁৰ ৯৮ সংখ্যক জন্ম জয়ন্তী, খুব সুন্দৰ আজি এই পৰিৱেশ ইয়াতে আপোনালোকক মই দেখুৱাই আছোঁ বৰ্তমান। আৰু লগতে এয়া মোৰ এইদৰে সুন্দৰভাৱে মাল্যাৰ্পণ কৰা হৈছে। ইয়াতে খুব সুন্দৰ পৰিৱেশ। আপোনালোকৰ যিসকলে ডক্টৰ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত আহিছে তেওঁলোকক নকওঁ বাৰু, আৰু যিসকলে অহা নাই তেওঁলোকে নিশ্চয়কৈ গুৱাহাটীত আহিলে সমাধিক্ষেত্ৰটোত এবাৰ হ'লেও আহিব। আপোনালোকে খুব ভাল পাব ইয়াতে আহি। এইখিনি মই আপোনালোকক ক'লোঁ। গতিকে মোৰ লগত ভিডিঅ'টোত থাকক আৰু কিছু মই আপোনালোকক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। দেখিবলৈ পাইছে ইয়াতে জন্মজয়ন্তী উপলক্ষে সাংস্কৃতিক অনুষ্ঠান আয়োজন হৈ আছে। সুন্দৰ এক নান্দনিক পৰিৱেশ আপোনালোকে চাওক আপোনালোকে কি সুন্দৰ অপৰূপ মনোমোহা দৃশ্য ডক্টৰ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ ভিতৰভাগত। আজি যিহেতু তেখেতৰ ৯৮ সংখ্যক জন্ম জয়ন্তী, সেইবাবে আপোনালোকক পৰিৱেশটো কিছু দেখুৱাবলৈ চেষ্টা কৰিলোঁ। গতিকে পৰিৱেশটো কেনেকুৱা পালে চাই জনাব, আৰু যিসকলে ইয়াতে অহা নাই আপোনালোকে আহিব, আহি নিশ্চয় আপোনালোকে আপ্লুত হ'ব। আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। সকলোকে ইয়াৰে পৰাই পুনৰবাৰ নমস্কাৰ জনাইছোঁ। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক শ্বেয়াৰ কৰি দিব, আৰু মোৰ ফেচবুক প্ৰফাইলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ফ'ল' কৰি দিব। ধন্যবাদ। শুভৰাত্ৰি।
আপোনালোকক ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ পৰা আজি তেখেতৰ 98 সংখ্যক জন্ম জয়ন্তীৰ কিছু চমু আভাস দিলোঁ। গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ ফেচবুক প্ৰফাইলটো ফ'ল' কৰা নাই এটা ফ'ল' কৰি দিব। ধন্যবাদ সকলোলৈ। পুনৰ লগ পাম এটি নতুন ব্লগ লৈ। সকলো ভালে থাকক, সুস্থ থাকক। জয় অসম।